1 কাপ গাখীৰ লৈছোঁ 1.5 কাপ ময়দা লৈছোঁ 4 চামুচ ৰিফাইন লৈছোঁ চকো ফ্লেভাৰ আৰু কালাৰ লৈছোঁ বেকিং সোডা লৈছোঁ চেনি সুগাৰ পাউডাৰ লৈছোঁ আৰু বেকিং পাউডাৰ লৈছোঁ অভেন নোহোৱাকৈয়ে কেৰাহীত যেহেতু আমি কেকটো বনোৱাটো দেখুৱাম মই সেইকাৰণে কেৰাহীত নিমখ গৰম কৰি এই বাচনটো দি দিছোঁ আৰু গেছটো অন কৰি দিলোঁ এতিয়া কিছু সময় এটো গৰম হ'বলৈ দিলোঁ ঢাকনি এখন লগাই দিলোঁ ইয়াতে কেক বনোৱা পাত্ৰটো এনেদৰে ব্ৰাছেৰে প্ৰথমে ৰিফাইন লগাই লৈছোঁ পাত্ৰটো ঘূৰাই ঘূৰাই চাৰিওফালে ভালদৰে ৰিফাইন লগাই ললোঁ ইয়াৰ পিছত এখন বাটাৰ পেপাৰ লৈ এইখন পাত্ৰটোত দিলোঁ আৰু পেপাৰখনতো ভালদৰে ৰিফাইন লগাই ল'ম এনেদৰে পেপাৰখনৰ ওপৰতো ৰিফাইন লগাই দিলোঁ কেকৰ পেষ্ট প্ৰস্তুত কৰিবলৈ প্ৰথমে বাউল এটাত সুগাৰ পাউডাৰ মই ঢালি ললোঁ তাৰ পিছত ইয়াত ৰিফাইন ঢালি দিলোঁ এতিয়া ৰিফাইন আৰু সুগাৰ পাউডাৰৰ এই মিশ্ৰণটো মই ভালদৰে মিহলাই ল'ম এতিয়া ইয়াত মই ময়দাখিনি ঢালি ল'ম ময়দাখিনি ভালদৰে ঢালি দিলোঁ ময়দা ঢালি দিয়াৰ পিছত ইয়াত বেকিং পাউডাৰ মিহলাই দিলোঁ 2 চামুচ বেকিং পাউডাৰ মই ইয়াতে দি দিলোঁ আৰু আধা চামুচ বেকিং সোডা ইয়াতে মই এড কৰিলোঁ এই মিশ্ৰণটো ভালদৰে আকৌ এবাৰ মিহলাই ললোঁ কিছু সময় এনেদৰে মিহলাই লোৱাৰ পিছত ইয়াত গাখীৰ দিব লাগিব পেষ্টটো আমি গাখীৰেৰে বনাম গাখীৰ অলপ অলপকৈ ঢালি ল'ব লাগিব একেলগে গোটেইখিনি গাখীৰ ঢালি দিব নালাগে অলপ অলপকৈ ঢালি পেষ্টটো বনাব লাগিব এতিয়া ইয়াত চকো ফ্লেভাৰ এড কৰি মই এই মিশ্ৰণটো ভালদৰে মিহলাই লওঁ ফ্লেভাৰটো ইয়াত ভালদৰে মিহলাই দিলোঁ ইয়াৰ পিছত চকো ব্ৰাউন কালাৰ এই পেষ্টত আকৌ মিহলাই কালাৰ কৰি ল'ম এইখিনি এইখিনিও পেষ্টৰ লগত ভালদৰে মিহলাই ল'লোঁ এনেদৰে ভালদৰে কালাৰখিনি মিহলাই ল'ব লাগিব চকো ব্ৰাউন কালাৰ দিয়াৰ পিছত পেষ্টটো ধুনীয়া ৰং হৈছে ভালদৰে মই আকৌ মিহলাই দিলোঁ এনেদৰে কিছু সময় মিহলাই এইখিনি এটা কেকৰ পাত্ৰটো ঢালি দিম পাত্ৰটো মিশ্ৰণখিনি ঢালি দিলোঁ এতিয়া এতিয়া কেক বনোৱা পাত্ৰটো মই কেৰাহীত বহাই দিলোঁ আৰু গেছৰ জুই কমাই দিম প্ৰায় 40-45 মিনিট সময় লাগিব মই ঢাকনিখন ইয়াৰ ওপৰত দি দিলোঁ
40 মিনিট হৈ গ'ল। এতিয়া কেকটো চাম, ঢাকনিখন আঁতৰাই দিলোঁ। কেকটো হৈছেনে নাই এডাল টুথপিকেৰে টেষ্ট কৰিলোঁ। কেকটো এতিয়া কিছু সময় ঠাণ্ডা হ'বলৈ দি এতিয়া মই চুৰিৰে এনেদৰে ছাইডটো এৰুৱাই দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত কেকটো পাত্ৰটোৰ পৰা এৰা দিয়ে মই এনেকৈ এৰুৱাই দিলোঁ। এতিয়া প্লেট এখনত এইটো এনেদৰে উলিয়াই ল'ম। এয়া পিছফালৰ বাটাৰ পেপাৰখন লাহে লাহে আঁতৰাই দিম। অকণো ক'তো লাগি ধৰা নাই, ধুনীয়াই হৈছে। ধুনীয়াই হৈছে কেকটো। এতিয়া আকৌ ওলটাই ল'লোঁ। বাতি এটাত অলপ পানী লৈ 2 চামুচমান চেনি দিলোঁ। এইখিনি আমি চুগাৰ চিৰাপ বনাই ল'ম। কেকৰ ওপৰত কিবা ডিজাইন কৰিব লাগিলে চুগাৰ চিৰাপ দৰকাৰ হয়। সেইকাৰণে মই চুগাৰ চিৰাপখিনি প্ৰথমে এনেদৰে বনাই লৈছোঁ। কিছু সময় লৰাই চিৰাপটো ৰেডি কৰিলোঁ। এতিয়া বাউল এটা মই পেকেটৰ পৰা হুইপ ক্ৰীমখিনি উলিয়াই ল'ম। ক্ৰীমখিনি বাউলটোত ল'লোঁ। ইয়াৰ লগত চুগাৰ পাউডাৰ মিহলাই এটা মিশ্ৰণ বনাই ল'ম। চুগাৰ পাউডাৰ মিহলাই দিলোঁ। এনেদৰে মিশ্ৰণটো বনাই ল'ম। কেকৰ ওপৰৰ তৰপটো চুৰিৰে লাহে লাহে আঁতৰাই দিলোঁ। এনেদৰে লাহে লাহে ওপৰৰ তৰপটো মই আঁতৰাই দিলোঁ। এতিয়া ইয়াত চুগাৰ চিৰাপটো মই লগাই ল'ম। যিটো চেনি পানীৰে তৈয়াৰ কৰিছিলোঁ সেই চিৰাপটো ইয়াত ভালদৰে ব্ৰাছেৰে লগাই দিলোঁ। এনেদৰে লগাই ল'লোঁ। এতিয়া কেকটোৰ ওপৰত ক্ৰীমখিনি মই লগাই দিম। এনেদৰে কেকৰ ওপৰত এনেদৰে ক্ৰীমখিনি লগাই কেকৰ ওপৰ ভাগ মই ক্ৰীমেৰে কভাৰ কৰি দিলোঁ। ঘৰতে বনাই লোৱা কেইটামান টুটি ফ্ৰুটি আছিল, সেইকেইটাও গাৰ্নিছ কৰিলোঁ। ঘৰত কেনেকৈ টুটি ফ্ৰুটি বনাই ল'ব পাৰি ইয়াৰ পিছৰ ৰেচিপিটোত মই আপোনালোকক দেখুৱাম। ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ পৰা কেনেকুৱা ৰেচিপি বিচাৰে জনালে।